হেল্ল' নমস্কাৰ সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আমাৰো ভাল। আজি এটা আমাৰ কাৰণে বিশেষ দিন, বহুত মনটো ফূৰ্তিও লাগি আছে। আজি 7 মাহৰ মূৰত আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। মানে আজি ৰাতিলৈ ট্ৰেইন আছে আমাৰ, গতিকে এতিয়াৰ পৰা পেকিং চলি আছে। তেতিয়াহ'লে লগ পাই আছোঁ। এটা পেকিং কৰি হ'ল আৰু এয়া চলি আছে পেকিং। বাকী বস্তুবিলাক এনেকৈয়ে থৈছোঁ আৰু উল্টা পুল্টাকৈ, কাৰণ এমাহলৈ যাম যেতিয়া বস্তু বাহানি চব উঠাই থৈ যাব লাগিব, কাৰণ ইয়াত বহুত বেছি বতাহ লেতেৰা যিহেতু হৈ যাব, গতিকে এনেকৈ ৰাখিছোঁ। আনফালে এইবিলাক পেকিং কৰিবলৈ আছে, এয়াও পেকিং কৰিম। বাকী চাই থাকিব আৰু ভিডিঅ'টো। আৰু এতিয়া আমাৰ পেকিং কৰা হৈছে, আমি যাবলৈহে লাগে আৰু তলত গাড়ী ৰখি আছে। তেতিয়াহ'লে আমি প্ৰথমতে গৈ লওঁ। আৰু আজি হৈছে 6 তাৰিখ। আজিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, একেবাৰে গৈ পালে শেষ কৰিম। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। আমি পাই গ'লোহি ষ্টেচন আৰু ট্ৰেইনত উঠি ল'লোঁ, আৰু অলপ সময় পাছত ট্ৰেইনখন যাব। আৰু এতিয়া একদম কাইলৈ ৰাতিপুৱাহে লগ পাই আছোঁ দেই। আৰু আজি হৈছে নেক্সট ডে, মানে 7 তাৰিখ, আৰু অলপ সময় পাছত আমি পামগৈ দিল্লী ষ্টেচন। তাৰপাছত আমি কিনো কৰোঁ, ক'লৈনো যাওঁ, কাৰণ ট্ৰেইনখন আছে আমাৰ অলপমান দেৰিকৈ, মানে ট্ৰেইনখন আছে 12:30 বজাত। আমি যিহেতু 10টা বজাত পামগৈ, ৰাতি 12:30 ট্ৰেইন আছে। গতিকে চাই লওঁচোন, প্ৰথমে গৈ লওঁ, কি কৰিব পাৰোঁ। আপোনালোকক দেখাই আছোঁ গোটেইখিনি। আৰু ষ্টেচন আহি পালোঁহি। এখন হৈছে দিল্লী ষ্টেচন। যিহেতু আমাৰ ট্ৰেইন দেৰিকৈ আছে, গতিকে ভাবিছোঁ অলপমান ফুৰি আহোঁগৈ। ব'লকচোন, ক'লৈনো যাওঁ, আপোনালোককো লৈ যাওঁ লগত। আমি ক'লে আহিছোঁ জানোনে? আমি আহিছোঁ ইণ্ডিয়া গেট চাবলৈ। আচলতে আমি আগতে চাইছোঁ এবাৰ ইণ্ডিয়া গেটখন, 2018 চনত আহিছিলোঁ ইয়ালৈ ফুৰিবলৈ বুলি। আৰু এতিয়া যিহেতু ছোৱালী ডাঙৰ হৈছে, গতিকে ভাবিছোঁ তাইকো অকণমান দেখাওঁ, সেইবুলি আহি গ'লোঁ। ইয়াৰ পৰাই দেখাই দিছোঁ। ফুল এনেকৈ ফুলবিলাকো ৰুই থৈছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু ইমান ধুনীয়া চাফা। মোৰ দিল্লীখন সেইকাৰণে বহুত বেছি প্ৰিয়, খুব ধুনীয়া চাফা হয়, আৰু মানুহ বহুত বেছি অগণন, দেখিছেনে? আৰু এৰিয়াটো ইমানেই ডাঙৰ কৰিলে, আগতকৈ বহুত বেছি অকণমান বেলেগ ডেক'ৰেশ্যন কৰিছে, এনেদৰে ফুল চুলবিলাক ৰুই কৰি দিছে। আমি যেতিয়া 18 চনত আহিছিলোঁ, তাতকৈ বহুত বেছি বেলেগ কৰিছে। আৰু এই ৱালখনত দেখিছেনে? মই অকণমান জুম কৰি দিছোঁ। ইয়াত যে আখৰবিলাক লিখি থোৱা আছে, ইয়াত আচলতে দেশৰ হৈ যিকেইজন সৈনিক শ্বহীদ হৈছিল, তেওঁলোকৰ নাম ইয়াত লিখা থাকে। সঁচা, এইবিলাক দেখিবলৈ পালে বহুত বেছি ভাল লাগে নহয় মনটো। মানে বহুত বেছি সুখী হওঁ এইবিলাক দেখিবলৈ পালে। আনফালে এয়া দেখিছেনে? সৰু সৰু ল'ৰাকেইটা মানে ৰিলচ বনাবৰ কাৰণে প্ৰেক্টিচ কৰি আছে, ডান্স। আচলতে এনেদৰে ৰিলচ বনাই, আমিও বনাওঁ বাৰু, কিন্তু এনেদৰে বনোৱা নাই। একদম চেলিব্ৰিটি চোৱা নিচিনাকৈ মানুহবিলাকে জুম কৰি কৰি চাই আছে। আৰু আনফালে এয়া দেখিছেনে? ফুল, আৰু এইফালে পানী। এইবিলাক যেতিয়া আমি আহিছিলোঁ তেতিয়া কিন্তু এইবোৰ একো নাছিল, আৰু ইমান মানুহো নাছিল। এতিয়া চাওকচোন, গোটেই পাৰে পাৰে মানুহ, আৰু পানী এনেদৰে ৰাখি থৈছে। সৌন্দৰ্যটো ইমান বেছি ধুনীয়া, কিন্তু অলপ অলপ ঠাণ্ডাও পৰিছে এতিয়া। অলপ ঠাণ্ডা বুলিয়ে নহয়, যথেষ্টই ঠাণ্ডা যেনিবা ইয়াত। আৰু আমি আকৌ আহি পালোঁ ষ্টেচন। ইয়াত যে ইমান ঠাণ্ডা, মানুহে কোৱাহে শুনো যে ঠাণ্ডা, দিল্লীত বহুত বেছি ঠাণ্ডা। এবাৰ প্ৰথমবাৰৰ বাবে এনেকুৱা ঠাণ্ডা পাইছোঁ, বাপৰে কঁপি গৈছোঁগৈ। আমাৰ ট্ৰেইন লাগি আছে, গতিকে আমি জল্দি জল্দি গৈ লওঁ, গৈ পেলাই উঠি লওঁগৈ ট্ৰেইনত। তাৰপাছত আজিৰ পৰা আকৌ যাত্ৰা আৰম্ভ। একদম কাইলৈ মানেহে পামগৈ চাগে ঘৰ। আৰু এতিয়া ট্ৰেইনত উঠি ল'লোঁ। অলপ সময় হ'ল যেনিবা উঠোৱা। মোৰ একদম মূৰৰ বিষত মই থাকিব নোৱাৰা হ'লোঁ, মই শুই গ'লোঁগৈ। আৰু মানুহজনে এইটো ভিডিঅ' বনাই থৈ দিছে, মই গমেই নাপালোঁ এইটো ভিডিঅ' বনোৱা। বাকী সেয়া, আৰু ট্ৰেইন জাৰ্ণিটো বহুত বেছি কষ্টকৰ হয়, বহুত বেছি ভাগৰ লাগে একেৰাহে, যিহেতু আহি থকা যায়। আৰু আজি হৈছে 9 তাৰিখ। গুৱাহাটী আহি পালোঁহি আমি। ঘৰ পাওঁতে পাওঁতে কিজানি সন্ধিয়াই হ'বগৈ। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু যিমানখিনি পাৰিলোঁ দেখালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ঘৰৰ পৰা ভিডিঅ' কিছুমান দিবৰ কাৰণে মই চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।